কিন্তু চাওক গাইছ এইকেইটা তো হে গাইছ গুড মৰ্ণিং এণ্ড কি খবৰ প্ৰকাশ আৰু সকলোৰে ভাল আৰু পিনে চাব পৰা টাইম হৈছে এতিয়া আপোনাৰ 4টা মানে 5টা বাজিল আৰু তো গাইছ এই ফোনটো চাওক এই ফোনটো ভাল কৰি আনিলোঁ তো গাইছ এই ফোনটো এতিয়া কেমেৰাটো অকণমান টেষ্ট কৰিম কেনেকুৱা হয় কি কথা তো গাইছ ক'ব আপোনালোকে ভাল হয় নে বেয়া হয় তো গাইছ ৰ'ব এইটো মোবাইলত চাওক এতিয়া তো গাইছ এতিয়া চাওক এইটো মোবাইল চাওক বাকীটো কেনেকুৱা হৈছে চাওক বাকীটো কেনেকুৱা হৈছে চাওক ভইচ কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই দিব গাইজ আমি উঠিলোঁ জাষ্ট এতিয়া জিমলৈ যাম তাৰপিছত জিমৰ পৰা আহি কৰিলে কলেজলৈ যাম আজি শনিবাৰ গতিকে মানে আপোনালোকক দেখুৱাই দিলোঁ ফোনটো কেনেকুৱা কেমেৰা এইটো কৈছে পিনে চাওক গাইজ কমেণ্ট কৰি জনাই দিব কেনেকুৱা পাইছে কোৱালিটিটো গাইজ এইটো যোনটো চেমচাং ফোন দেখিছে তো গাইজ এই ফোনটো মানে ষ্ট'ৰেজ ভাল 3GB ৰেম 64GB ষ্ট'ৰেজ তো এই কেমেৰাটো ইমান এটা খাচ নহয় তো সেইকাৰণে কেমেৰাটো ইয়াত ভিডিঅ' কৰিম কৰি এইটো লৈ পেলাই এইটো ইডিট কৰি পেলাই এইটো আপলোড কৰিম তো গাইজ তেনেকৈ চলি থাকিব লাগিব আৰু তো গাইজ ভিডিঅ'বিলাক চাই থাকিব তো গাইজ আৰু আমাৰ পিনে ঘৰৰ কাম চাওক বাহিৰৰ পৰা তো গাইজ পিনে চাওক এইবিলাক এয়া হেৰি কৰি লগাই দিলে চৌকাতটো ইয়াৰ তাৰপিছত এইপিনে চৌকাত লগালে পিনে হৈ গ'ল তো গাইজ পিনে লিণ্টাৰ হ'ব এইপিনে সেয়া চাওক লিণ্টাৰৰ হেৰিটো দি থৈছে আৰু ভিতৰৰ পৰা দেখুৱাই দিছোঁ ভালকৈ মানে চাওক চৌকাত লগালে হেৰিটো পিনে চাওক লিণ্টাৰৰ হেৰি লগাই দিলে পিনে সেইটো আৰু লাহে লাহে হৈ থাকিব চাওক ঘাঁহ কিনি ল'বলগীয়া হৈছে মানে গৰুক খুৱাবলৈ কৈছে আৰু তো গাইছ তেন্তে জিমলৈ যাওঁ মই তো গাইছ আপোনালোকে জিমৰ পৰা আহি কৰি লগ পাই আছোঁ সিহঁত তো গাইছ আহি পাই গ'লোঁ কলেজৰ পৰা আৰু পিনে চাওক ধুনীয়াকৈ তাৰপিছত বতৰ চাওক ৰ'দ পূৰা পিনে দি আছে তো গাইছ বস্তু এটা খাম চাই থাকক আপোনালোকে পিনে চাওক মাছ পিনে চাওক এয়া দেখিছে এয়া মাছটো আৰু পিনে যিখিনি মানে পাইছে আমাৰ পথাৰত তাতে ময়ো যাওঁ এতিয়া ধৰিবলৈ তো গাইছ ব'লক আপোনালোককো দেখুৱাম কেনেকৈ ধৰক কি কথা তো গাইছ ব'লক চাই থাকক ভিডিঅ'টো সেইপিনে চাওক একদম এয়া চালনী দি লৈ আহিছোঁ তো গাইছ ধৰি লওঁ মাছখিনি কথা আপোনালোকক দেখুৱাই তো গাইছ পিনে কেইটামান মাছ পালোঁ পিনে চাওক তো গাইছ চখা চাকানে আহিছোঁ কিন্তু মায়ে ধৰি পেলাই লৈ গ'ল মাছ তো গাইছ মই সেইকাৰণে মানে অকণ চখ এটা আছে আৰু মাছ ধৰা এইপিনে চাওক সেয়া মাছ কিন্তু সেইটো কাৰণে আহিছোঁ মানে ইমান এটা হেৰি নাই কাৰণ মায়ে ধৰি নিলেই তো গাইছ আৰু কেইটামান ধৰি লওঁ তো দেখুৱাই আছোঁ কেইটা পালোঁ এতিয়া পিনে চাওক গাইছ এইকেইটা মায়ে মানে 1 কেজিমান হ'লেও মাছ লৈ গৈছে আৰু আপোনালোকক দেখুৱালৈ মায়ে কিমানখিনি মাছ পালে কি কথা তো গাইছ মানে মই এইটোলৈকে চখতহে ধৰিবলৈ আহিছোঁ তো গাইছ মাছ ধেৰ আছে ঘৰত 1 কেজিমান আছে তাতকৈ বেছিহে আছে হ'ব পাৰে মাছ তো গাইছ আজিলৈ বাই বাই তো গাইছ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ।